নমস্কাৰ বন্ধুসকল, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আজি বহাগ 1 তাৰিখ আৰু ৰঙালী বিহুৰ বহুত শুভেচ্ছা জনাইছোঁ। বহুত দিনৰ মূৰে আজি আহিলো নতুন ভিডিঅ' লৈ। মানে আমি ৰামপুৰত যাম আৰু ব্লগাৰ বয় আৰু এই যে ফিৰেন আছে আৰু ব্যস্ত আছে, এখন ব্যস্ত আছে। আৰু তো আমি যাম, চাই থাকিব কেনেকুৱা লাগে। তো গাইস ব্লগ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আজি জানেনে ৰাতিপুৱাৰ পৰাই বৰষুণ আছিল আৰু এতিয়া বৰষুণ কমি যোৱাৰ পিছত আমি সন্ধিয়াহে ওলাব পাৰিছোঁ। আন্ধাৰ হয়ে বেছি সময় নাই আৰু আজি যিহেতু বৰষুণৰ বতৰ, এখনো বৰষুণ দিব চান্স আছে। তো লেটছ গো। আমি ভবাই নাছিলো ইমান ৰাস্তা বেয়া বুলি। আৰু আমি এক সপ্তাহ হ'ল বৰষুণৰ বাবে ক'তো যাব পৰা নাই। দেখতেহে কিয় হতাই। নতুন ভাল লাগে কিবা এটা। পালো ফাইনালি ৰামপুৰ ইয়া হৈছে আৰু দূৰৰ পৰাই বহুত মানুহ দেখা পাইছে দেই গাইজ। তো বলক কৈ থাকোঁ আৰু ভিডিঅ'টো প্ৰথম ফাৰ্ষ্টৰ পৰা দেখুৱাই গৈ আছোঁ। চ' দেখতেহে কিয় হতাই। ভাল পাইছো আৰু অকতীয়া বিট বৰা ধান চিৰা ভাল পাইছো আৰু অকতীয়া চেনি গুণ নালাগে গাখীৰ দৈ নালাগে মৰমকে অকমান দিয়া চেনি গুণ নালাগে গাখীৰ দৈ নালাগে মৰমকে অকমান দিয়া মৰমকে অকমান দিয়া মইনা মৰমকে অকমান দিয়া মৰমকে অকমান দিয়া মইনা মৰমকে অকমান দিয়া। বিহু আহিছে ৰঙালী ৰমতে যাওঁ
দেখা পাই কাষে চাপি গলো যে মন লাগি তোমাৰ ধুনীয়া মুখনি চাই চাই চেনি 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 মাই মোৰ বুকুত তুমি ললা ঠাই মিচিকিয়া হাগিলে লাহি কঁকাল ভাঙিলে আমনি নেলাগে চাই চাই আমনি নেলাগে চাই চাই আমনি নেলাগে চাই চাই